নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে এনিটিভলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো টাইটেলত দেখা মতে এটা মোবাইলত কেনেকৈ কেইবাটাও হোৱাটছআপ ব্যৱহাৰ কৰিব পাৰি। আজি মই আপোনালোকক 4টা হোৱাটছআপ ইনষ্টল কৰি দেখুৱাম, যিটো সম্পূৰ্ণ কাম কৰিব। আপোনালোকক প্ৰমাণ সহ দেখুৱাই দিম, এইটো কোনো ফেক নহয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ আপোনালোকে এটা মোবাইলত 4টা হোৱাটছআপ ব্যৱহাৰ কৰিব পাৰিব। এইটো কোনো ফেক ভিডিঅ' নহয়, সম্পূৰ্ণ ৰিয়েল হয়। এইটো আপোনাক প্ৰত্যেকটো হোৱাটছআপেদি মেছেজ কৰি এটা এটাকৈ আপোনালোকক দেখুৱাই দিম যে ইয়াত কোনো ধৰণৰ ফেক নাই, সম্পূৰ্ণ ৰিয়েল হয়। মই 4টা হোৱাটছআপ অলৰেডি ইনষ্টল কৰিছোঁ। ইয়াতে আপোনালোকে দেখিব পাইছে যে 4টা হোৱাটছআপ আছে। তো আপোনালোকে এই 4টা হোৱাটছআপ কেনেকৈ ইনষ্টল কৰিব, মই প্ৰত্যেকটোৰ লিংক ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। আৰু আপুনি যদি প্লে ষ্ট'ৰত বিচাৰে তেনেহ'লে এই 4টা নাপাব, কেৱল 2টাহে পাব। প্ৰথম এটা যিটো অফিচিয়েলি হোৱাটছআপ হয় সেইটো পাব, আন এটা হ'ল হোৱাটছআপ বিজনেছ। এই দুটা কেৱল আপোনালোকে প্লে ষ্ট'ৰত পাব, বাকী দুটা প্লে ষ্ট'ৰত নাপাব। তো মই ডিছক্ৰিপশ্যন বক্সত লিংক এটা দি দিম, তাৰ পৰা ডাইৰেক্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ যে কেনেকৈ এটা মোবাইলত 4টা হোৱাটছআপ ইনষ্টল কৰিব পাৰিব। এইটো কোনো ধৰণৰ ফেক ভিডিঅ' নহয়, এইটো সম্পূৰ্ণ ৰিয়েল হয়। মই এটা এটাকৈ হোৱাটছআপেদি মেছেজ কৰি আপোনালোকক দেখুৱাই দিম যে এইটো কোনো ধৰণৰ ফেক নহয়, সম্পূৰ্ণ ৰিয়েল হয়। এইটো সম্পূৰ্ণ কাম কৰিব। এইটো মই 4টা হোৱাটছআপ অলৰেডি ইনষ্টল কৰিছোঁ। আপোনালোকে চাব পাৰিছে মোৰ ইয়াতে 4টা হোৱাটছআপ আছে। মই প্ৰত্যেকটো হোৱাটছআপৰ লিংক আপোনাৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট ইনষ্টল কৰি ল'ব পাৰিব। প্ৰথম দুটা গোটেইকেইটা আপুনি প্লে ষ্ট'ৰত নাপাব, জাষ্ট দুটাহে প্লে ষ্ট'ৰত পাব, বাকীকেইটা আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব। মই ডিছক্ৰিপশ্যন বক্সত লিংককেইটা দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব। চাওক, আপোনালোকক হোৱাটছআপকেইটা প্ৰমাণ কৰি দেখুৱাই দিওঁ যে এইটো ৰিয়েল হয় নে ফেক হয়। এটা এটাকৈ মেছেজ কৰি দেখুৱাই দি আছোঁ আপোনালোকক। মোৰ প্ৰথমটো হ'ল মোৰ এইটো অফিচিয়েল, এইটো ৰিয়েল হোৱাটছআপ হয়, সেইটো হয় এইটো। তো মই আপোনালোকক দেখুৱাই দি আছোঁ মেছেজ কৰি কৰি। গোটেই 4টা হোৱাটছআপ প্ৰতিটো মেছেজ কৰি দেখুৱাই দিম যে ৰিয়েল হয় নে ফেক হয়, আপোনালোকে চাই ল'ব। মই এতিয়া দ্বিতীয়টো দি মেছেজ কৰি দেখুৱাই দি আছোঁ বিজনেছ হোৱাটছআপ দি, হোৱাটছআপ বিজনেছেদি মোৰ যিটো ৰিয়েল হোৱাটছআপ হয় তালৈ মেছেজ কৰি আছোঁ। আপোনালোকে দেখিব, মই দিছোঁ হাই, ইয়াতে দেখিব পাৰিছে হোৱাটছআপটোৰে মেছেজ দিছে হাই। এতিয়া মই মোৰ যিটো হোৱাটছআপ হয় তাৰ পৰা ৰিপ্লাই দি আছোঁ হেল্ল'। ইয়াতে দেখিব পাইছে আপোনাৰ যিটো 2 নম্বৰ হোৱাটছআপ হৈছে হোৱাটছআপ বিজনেছ, সেইটোলৈ আপোনাৰ মেছেজ দি আছে। এতিয়া আহক 3 নম্বৰ হোৱাটছআপটোত দেখুৱাই দি আছোঁ হোৱাটছআপ অজি হোৱাটছআপ, যিটো হ'ল অজি হোৱাটছআপ। এইটো অজি হোৱাটছআপ, মোৰ ৰিয়েল যিটো হোৱাটছআপ হয় তালৈ মেছেজ কৰি আছোঁ। আপোনালোকে দেখি ল'ব এইটো ৰিয়েল হয় নে ফেক হয়। এইটো দিছোঁ হাউ আৰ ইউ। ইয়াতে ওপৰত দেখিবলৈ পাইছে হোৱাটছআপ 3 পৰা মেছেজ আহিছে হাউ আৰ ইউ। মই ইয়াৰ পৰা দিছোঁ ফাইন, মই ৰিপ্লাই দিলোঁ ফাইন। চৰি মিষ্টেক হৈ গ'ল,
মোৰ যিটো একাউণ্ট হয় তাৰ পৰা ৰিপ্লাই কৰিব লাগিছিলে, মই এইটোৰ পৰা কৰিলোঁ। তো মোৰ যিটো একাউণ্ট হয় ইয়াৰ পৰা দিছোঁ, আই এম ফাইন। 18 নম্বৰ যিটো হোৱাটছএপ হয় সেইটোৰ আপোনাৰ ৰিপ্লাই আহি গ'ল, আই এম ফাইন। তো এইটো সম্পূৰ্ণ ৰিয়েল হয়, কোনো ধৰণৰ ফেক নহয়। এতিয়া মই লাষ্ট 4 নম্বৰ যিটো হোৱাটছএপ হয় সেইটো দি আপোনাক মেছেজ কৰি দেখুৱাই দি আছোঁ, যিটো হ'ল আপোনাৰ GB হোৱাটছএপ। এইটো হ'ল GB হোৱাটছএপ। ইয়াতে মই মেছেজ কৰি দেখুৱাই দি আছোঁ। হোৱাট মেছেজ দিছোঁ, হেল্ল' বুলি দিছোঁ ইয়াতে। দেখিব পাইছে হোৱাটছএপ 4ৰ পৰা মেছেজ আহিছে হেল্ল' বুলি। তোমাৰ যিটো একাউণ্ট হয় এইটোত বেক কৰিছোঁ। ইয়াতে দেখো 4 নম্বৰ হোৱাটছএপৰ পৰা মেছেজ আহিছে হেল্ল'। মই ৰিপ্লাই কৰি দি আছোঁ হাই বুলি। হাই দিলোঁ। মোৰ যিটো 4 নম্বৰ হোৱাটছএপত মেছেজ আহিছে আপোনাৰ হাই বুলি। এইটো সম্পূৰ্ণ ৰিয়েল হয়, কোনো ধৰণৰ ফেক নহয়। তো মই আপোনালোকক 4টা হোৱাটছএপটো দেখুৱাই দিলোঁ, সম্পূৰ্ণ ৰিয়েল হয়। আপোনালোকে কিদৰে এটা মোবাইলত 4টা হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে আপুনি দেখিব পাৰিছে 3টা হোৱাটছএপ। এইটো মোৰ অফিচিয়েলি হোৱাটছএপ হয়, আৰু বাকী 3টা হোৱাটছএপৰ পৰা আপোনাৰ মেছেজ কৰি দেখুৱাই দিলোঁ, এইটো সম্পূৰ্ণ ৰিয়েল হয়। এইটো মোৰ ৰিয়েল আইডি হয়, মই দেখুৱাই দি আছোঁ। এইটো মোৰ ৰিয়েল আইডি। চাওক নম্বৰটো প্ৰথমতে +91 আছে। এইটো মোৰ ৰিয়েল নম্বৰ হয়, ৰিয়েল একাউণ্ট। আৰু যিটো নম্বৰ আন এটাত মই নিজৰ নম্বৰটো হাইড কৰিছোঁ সেইটোতো দেখুৱাই দি আছোঁ। এইটোত চাওক, এইটো নম্বৰটো সম্পূৰ্ণ ব্লেক কাণ্ট্ৰিৰ হয়। এইটো আমাৰ ইণ্ডিয়া যিটো +91 হয় এইটো +1 আছে। তো আপুনিও নিজৰ নম্বৰটো হাইড কৰি ব্লেক নম্বৰ দি আপোনাৰ বন্ধুসকলক মেছেজ কৰিব পাৰিব, য'ত আপোনাৰ বন্ধুসকলে এইটো নম্বৰত কোনো ধৰণৰ ভইচ কল কৰিব নোৱাৰিব, টেক্সট মেছেজ পঠাব নোৱাৰিব, অনলি হোৱাটছএপত মেছেজ কৰিব পাৰিব। এইটো সম্পূৰ্ণ ৰিয়েল হয়। তো গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক। মই নেক্সট সম্পূৰ্ণ টিউটৰিয়েলটো লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ, যে কেনেকৈ আপোনাৰ নিজৰ নম্বৰটো গোপনে ৰাখি হোৱাটছএপত মেছেজ কৰিব পাৰিব। সম্পূৰ্ণ টিউটৰিয়েলটো লৈ আহি আছোঁ।